আছে ভূটানৰ পৰা কেনেকুৱা হিচাপত আমি আৰু ৰপ্তানি কৰি আছে পঠাই আছে আমিতো এনেতো বেংগলত যায় বৰপেটা ৰোডত যায় পাঠশালা যায় ৰঙিয়া যায় সব জায়গাতে যায় গুৱাহাটীত যায় কেনেকুৱা দাম চলিছে বৰ্তমান কমলা বৰ্তমানটো ৰাখাটো আমি 350 ৰাখছি ডাঙৰ আৰু পোন আৰু সৰুবিলাক 200 250 এনেকৈ আপোনালোকে ভূটানত আনিবলৈ যায় এনে দিব আহে নাই নাই তাহোন দিবা আহে গাড়ী লৈ আহে আপোনালোকৰ ব্যৱসায় বুলি ক'লে কেনেকুৱা এতিয়া লাভত আছেনে আপোনালোকে এনেতো লাভটো হয় অলপমান প্ৰফিটটো আপোনালোকৰ কিমানজন গ্ৰুপ এইটো আছে এতিয়া আমাৰ 10 জন আছে 12 জন আছে কোনবা গ্ৰুপত এনেকৈ আপোনাৰ এই দাউধাৰা অঞ্চলত কিমান ব্যৱসায়ী এনেকৈ কমলাৰ লগত জড়িত হৈ আছে এনেতো 12টা মান আছে আৰু গুডি গ্ৰুপ আছে গুডি 12টা আছে গুডি যেনিবা এটা কৈ 12টা গুডি আছে আৰু এইবিলাক আপোনালোকে ইয়াত আনি ডাঙৰ সৰুটো হিচাপ কৰে নেকি ডাঙৰ সৰু আমি বাছি এন্তে কিবা কৰি দিই তাৰমানে আমি এই কমলাটো ভুটীয়াবিলাকে আনি দিয়ে আমাক আমাৰ ইয়াতে ষ্টক হয় তাৰপিছত আমি এইবিলাক কমলা চব ইফালে শিলিগুৰি যায় বেংগল যায় গুৱাহাটী যায় ইফালে কৰিমগঞ্জলৈকে যায় আৰু অসমৰ বিভিন্ন ঠাইত এইবিলাক ছাপ্লাই হৈ আছে এই ব্যৱসায়ত আপোনালোকৰ অঞ্চলৰ কিমানজন মানুহ জড়িত হৈ আছে আমাৰ ইয়াতে বৰ্তমান এই ব্যৱসায়ৰ লগত 70-80 জন মান জড়িত হৈ আছে বহুত গুদাম আছে মানে 6-7টা গুদাম আছে আমাৰ ইয়াতে আমি এতিয়া 12 জন ল'ৰা আছোঁ আমি 12 জনৰ ভিতৰত আমি ব্যৱসায় কৰি আছোঁ মানে বেলেগ কামটো কৰিব লগা নাই আমি এইবিলাকে কৰি খাই আছোঁ আৰু লাভালাভটো কেনেকুৱা আপোনালোকৰ লাভালাভটো এতিয়া এনে অলপ হৈ আছে আগতে মানে লকডাউনতটো আমাৰ বহুত লছ হৈ গৈছে মানে আমি টেঙাও দেখা নাপাই মানে আমি ডাইৰেক্টলি বুংচুং কৰি আনো সোমাব নিদিয়ে আমি মানে গেটৰ বাহিৰৰ পৰা তাৰ কমলা চাব লাগে আমি দেখাও নাপাওঁ কি দিয়ে কি নিদিয়ে ওপৰত ভালখিনি দিয়ে তলত পুৰা পচা টেঙা আহে এনেকৈ আমাৰ বহুত টকা লছ হৈ গৈছে এইবিলাক টকা এতিয়া আমি উঠাব পাৰিম না নাই চেষ্টা কৰি আছোঁ পাৰামেনি এতিয়া লকডাউন শেষ হয়তো অলপ ভাল হৈছে আৰু যদি লকডাউন হয় আমাৰ আৰু সেই একে গতি হ'ব বৰ্তমানটো অলপ বেপাৰটো ভালে চলি আছে लोग ये क्या बोलेगा टेंगा भूटान से ले रहा है इधर हमारा खुद है इधर इंडिया में बेच रहा है भूटान में भी बेचता है इधर थोड़ा सा ये है प्रॉफिट इधर इसके लिए इधर लेके आए हम लोग आप लोगों का खुद का गार्डन है खुद का है खुद का बागवान में ले रहा है कैसे बिकते हैं इधर कितना दाम 200-300 ऐसे मिल रहा है पौन हिसाब में ऐसे मिल रहा है